हेलो फ्रेंड्स की खबर आशा करूँ सकलो ঠিকে আছে। আজি মই আপোনালোকৰ কাৰণে এটা নতুন ব্লগ লৈছো। আজিৰ ব্লগটো যদি কিবাকে ভাল লাগে লাইক এটা কৰি দিব, কমেন্ট কৰি জনাব কেনেকুৱা পালে। লগতে চেনেলটোলৈ যদি নতুনকৈ আছে সাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোক বহুতে সাবস্ক্ৰাইব নকৰাকৈ মোৰ ভিডিঅ'খিনি চাই আছে। প্লিজ সাবস্ক্ৰাইবটো কৰি দিব না। সাবস্ক্ৰাইবটো কৰিলে কিবা ভাল লাগে দিয়কচোন। নেক্সট টাইম কিবা ভিডিঅ' বনালে আপোনালোকে সাবস্ক্ৰাইব নকৰাকৈ বহুতে মোৰ ভিডিঅ' চাই থাকে, গতিকে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব। Hey dosto, welcome to my second channel Dimpus Vlog. এটো মই কপি কৰিছো বুলি আপোনালোকে নকব, কপি কৰা নাই। ডিম্পু দাই কয় ভাল লাগে, তো ময়ো এনে কৈ চালো কেনেকুৱা হ'ল। কিবাকে একে হোৱা নাইতো, যদি কেনেকুৱা হ'ল ক'বচোন। ট্ৰাই কৰিছিলো, মানে ডিম্পু দাক ভাল লাগে ন, চবেই ডিম্পু দাক ভাল পায়, মোৰ ভাল লাগে। ডিম্পু দা ডাইলগখিনি শুনিও কিবা এটা ভাল লাগে, সেইটো কাৰণে বোলো ময়ো অলপ কৈ চাওঁ। হে দোস্ত কি খবৰ। নহয় ভুল হৈছে। Hey dosto, welcome to my second channel Dimpus Vlog. তেনেকৈ কয় ন, আৰু ফাৰ্ষ্টটোত কি বুলি কয় পাহৰি থাকিলোঁ। আৰু দিয়ক মনত পৰিলে কৈ দিম। গান এটা গাই দিওঁ পটককৈ। এটা কথা কোৱানা চুৱানা মই তোমাৰে নহয় নে নহয়। পাপু মুলি কোৱানা নিজকেও চুৱানা, তুমি মোৰ নহয় নে। অ' পাপু ইয়াত কি কৈছ ইয়ালে। মজা। বন্ধুসকল, মই মোৰ লগৰটোৰ লগত ঘৰতে সোমাই থাকি অশান্তি পাই ৰাস্তাই অলপ ঘূৰি ফুৰিছোঁ। দেখিছে না, গাৰ্লফ্ৰেণ্ডৰ লগত বিজি পুৰা ৰাস্তালৈ ওলাই গ'ব পৰা। আচলতে আমি ৰাস্তালৈ ওলাই আহিছিলোঁ, তো আপোনালোকক কিবা দেখাম বুলি ভাবিছিলোঁ, কিন্তু দেখাব নোৱাৰিলোঁ। নোৱাৰা কাৰণটো বৰষুণ দিয়া যেন কৰিছে, বতৰটো খুবেই বেয়া, ডাৱৰীয়া হৈ আহিছে। বৰষুণ দিব এতিয়া চাগে, তো ভিডিঅ'টো আমি সেইখিনিতে শেষ কৰি দিব লগা হ'ল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। লগতে চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব। বাই বাই।